নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে মই সংগীতাই মোৰ ইউটিউব চেনেল সংগীতা আছামিছলৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। কেইবাদিনো হ'ল কোনো ধৰণৰ মোৰ ভিডিঅ' আগবঢ়োৱা হোৱা নাই আৰু সেইবাবে আজি ভাবিলোঁ এটা অলপমান ব্যক্তিক্ৰমী ভিডিঅ' আপোনালোকৰ বাবে আগবঢ়াওঁ আৰু আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টোত কোৱা কথাবোৰ কিমান যুক্তিসংগত মই নাজানো, কিন্তু সেই কথাবোৰ মই আজি 2-3 বছৰমানৰ পৰা মানিবলৈ চেষ্টা কৰি আহিছোঁ আৰু আপোনালোকেও বহুতেই সুফল পাইছোঁ আৰু আপোনালোকেও ভিডিঅ'টোৰ কথাখিনি শুনক আৰু যদি আপোনালোকে সেই ধৰণে মানিবলৈ চেষ্টা কৰক সেই বুলিও মই নকওঁ, কাৰণ সকলোৰে বিচাৰ বুদ্ধি বেলেগ বেলেগ। চাওকচোন ভিডিঅ'টো শেষলৈকে। কিছুমান কথা আমি যেতিয়া হয় বুলি প্ৰমাণ নাপাওঁ তেতিয়া আমি মানি ল'বলৈ খুবেই টান পাওঁ, কিন্তু আমাৰ পূৰ্বজসকলে যে কিছুমান কথা কৈ থৈ গৈছিল সেই কথাবোৰ আমি বিজ্ঞানসন্মতভাৱে আচলতে যুক্তিপূৰ্ণ কথাই হয় সেইবোৰ, কিন্তু উপযুক্ত প্ৰমাণ নোপোৱালৈকে আজিৰ প্ৰজন্মই তেনেবোৰ কথা মানিবলৈ চেষ্টা নকৰে। তেওঁলোকে সেই কথাবোৰ ইগন'ৰ কৰে, কিন্তু আচলতে সেইটো নহয়। এনেধৰণৰ কথাবোৰৰ ওপৰতো বহুত ভিত্তি কৰে। আমি চাওকচোন ভিডিঅ'টো শেষলৈকে চালেই সকলোখিনি গম পাব। ভগৱান শ্ৰীকৃষ্ণই কৈছে, যি মানুহে ৰাতিপুৱা শুই উঠিয়েই এটা বস্তু খায়, প্ৰথমে তেওঁৰ ঘৰখনতেই ধনে ধানে উপচি পৰাৰ লগতে চিৰদিন তেওঁ ৰোগমুক্ত হৈ থাকিবলৈ সক্ষম হয়, আৰু কৈছে সেইজনৰ ঘৰতেই তেওঁ বাস কৰে। আহকচোন এতিয়া আমি জানি লওঁ ভগৱান শ্ৰীকৃষ্ণই পুৱা শুই উঠিয়েই কোনটো বস্তু প্ৰথমে খাবলৈ ভগৱান শ্ৰীকৃষ্ণই পৰামৰ্শ দিছে, আৰু পুৱা উঠিয়েই কোনবোৰ কাম কেতিয়াও কৰিব নালাগে যিবোৰ ভুলে এখন ঘৰলৈ বিনাশ নমাই আনে। সেই বিষয়েও ভগৱান শ্ৰীকৃষ্ণই নিজ মুখেৰে কিছু কথা কৈ থৈ গৈছে। যদি আজিৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টো আপুনি সম্পূৰ্ণকৈ চায়, তেনেহ'লে আপুনি জানিব পাৰিব কোনটো বস্তু ৰাতিপুৱা শুই উঠিয়েই প্ৰথমে খাব লাগে। যদি আপুনি এই বিশেষ বস্তুটো ৰাতিপুৱাই প্ৰথমে খাই লয়, তেনেহ'লে আপোনাৰ ঘৰখনত কেতিয়াও ধন টকা পইচাৰ অভাৱ নহয়, অৰ্থাৎ আপুনি কেতিয়াও ধনৰ পিছে পিছে দৌৰি ফুৰিব নালাগে। ধন টকা পইচা ঐশ্বৰ্য বিভূতি আপোনাৰ কাষলৈ চুম্বকে টানি অনাৰ দৰে আহি থাকিব। বহুতেই হয়তো আপুনি কোৱা শুনিছে, যিমান টকা পইচা উপাৰ্জন কৰিছোঁ যদিও যোৰা নমৰেহে নমৰে, ধন টকা পইচা হাতত একেবাৰেই নাথাকে। এফালে যদি যোৰা মৰিছে, আনফালে আকৌ যোৰাই মাৰিব পৰা নাই। টকা পইচাৰ অভাৱত ঘৰখন দুখ দাৰিদ্ৰতাই গ্ৰাস কৰিবলৈ ধৰিছে, অশান্তি বৃদ্ধি পাইছে। তেনেকুৱা হয়তো আপুনি কোৱা শুনিছে বা আপোনাৰ জীৱনতো ঘটি থাকিব পাৰে। ইয়াৰ আঁৰত হয়তো কিছুমান আপোনাৰো ভুল হৈ থাকিব পাৰে, যিটো কাৰণ হয়তো আপুনি নাজানিবও পাৰে। আমাৰ ধৰ্মীয় শাস্ত্ৰত এনেকুৱা বহু কথা উল্লেখ আছে যিখিনিৰ নেতিবাচক প্ৰভাৱে আপোনাৰ ঘৰখনক কেতিয়াও উন্নতিৰ মুখ দেখিবলৈ নিদিয়ে। আমাৰ ধৰ্মশাস্ত্ৰসমূহত কিছুমান ৰীতি নীতিৰ কথা উল্লেখ আছে। আমাৰ অগ্ৰজসকলে, আমাৰ পূৰ্বপুৰুষসকলেও সেই নীতি নিয়মসমূহ মানি চলিবৰ বাবে আমাক সোঁৱৰাই থৈ গৈছে, কিন্তু আমি কি একবিংশ শতিকাৰ বৈজ্ঞানিক যুগত ভৰি থোৱা এচাম এনেকুৱা মানুহ, যি চাম মানুহে যিটো চকুৰে নেদেখোঁ, যাৰ উপযুক্ত প্ৰমাণ নাথাকে, তাক আমি বিশ্বাস কৰিবলৈ টান পাওঁ। আমি সেইকাৰণে গুৰুত্ব সহকাৰে নলওঁ। আমি জানি বা নাজানি এনেকুৱা কিছুমান ভুল কৰোঁ, যিবোৰ কৰ্মই আমাৰ যি সফলতা, আমাৰ যি আৰ্থিক স্বচ্ছলতা আহিবলগীয়া আছিল, সেইখিনি অহাত বাধা দিয়ে। যদি আপুনি ৰাতিপুৱা শুই উঠিয়েই এইবোৰ কাম কৰি ল'ব পাৰে, তেনেহ'লে আপুনি কেতিয়াও দৰিদ্ৰতাৰ সন্মুখীন হ'বলগীয়া নহয়, কেতিয়াও অশান্তি ভোগ কৰিবলগীয়া নহয়। যদি আপুনি ৰাতিপুৱা শুই উঠিয়েই এইবোৰ কাম কৰে, তেনেহ'লে আপোনাৰ ঘৰখনলৈ চিৰদিনৰ বাবে দৰিদ্ৰতাক আমন্ত্ৰণ জনোৱাৰ দৰে হ'ব। প্ৰথম কথা, আপুনি কেতিয়াও ৰাতিপুৱা শুই উঠিয়েই আইনাখন নাচাব। বহুতেই কি কৰে, শুই উঠিয়ে আইনাখন চাই মূৰটো ফণিয়াই লয়। যদি আপুনিও ৰাতিপুৱা শুই উঠিয়েই আইনাত নিজৰ প্ৰতিবিম্ব দেখা পায় বা আপুনি নিজে চাই, তেনেহ'লে এই ভুল কেতিয়াও নকৰিব। যদি আপোনাৰ বিচনাৰ পৰা পোনে পোনে দেখাকৈ আইনাখন আছে, তেনেহ'লে আপুনি সেইখন অলপ আঁতৰাই থওক, যাতে ৰাতিপুৱা শুই উঠিয়েই আপোনাৰ প্ৰতিবিম্ব জানি নাজানি আপুনি চাব লগা নহয়। আমাৰ শাস্ত্ৰত উল্লেখ আছে, পুৱা উঠিয়েই দৰ্পণত নিজৰ মুখখন দৰ্শন কৰা মানে আপোনাৰ ঘৰলৈ দুৰ্ভাগ্য, দৰিদ্ৰতা আৰু সমস্যাক আমন্ত্ৰণ দিয়াৰ দৰে হয়। সেইবাবে পুৱা উঠিয়েই কেতিয়াও দৰ্পণত নিজকে দৰ্শন নকৰিব। 2 নম্বৰতে, বহু লোকে ৰাতিপুৱা শুই উঠিয়েই ভোজন কৰে। কিছুমানে বিচনাতে চাহ খায় বা কিছুমানে অন্য কিবা কিবিও খায়, কিন্তু আমাৰ শাস্ত্ৰমতে স্নান নকৰাকৈ
দাঁত ব্ৰাছ নকৰাকৈ, হাত মুখ নোধোৱাকৈ আৰু সূৰ্য দেৱতাক জল অৰ্পণ নকৰাকৈ ভোজন গ্ৰহণ কৰাটো একেবাৰে উচিত নহয়। যিসকলে শুই উঠিয়ে প্ৰাতঃকৰ্ম কৰাৰ অভ্যাস আছে তেওঁলোকে ৰাতিপুৱা শুই উঠি প্ৰাতঃকৰ্ম সম্পন্ন কৰাৰ পিছত গা পা ধুই ভোজন গ্ৰহণ কৰিব লাগে। কিবা কাৰণত যদি আপুনি স্নান কৰিব পৰা নাই, সূৰ্য দেৱতাক জলো অৰ্পণ কৰিব পৰা নাই, তথাপিও ভালদৰে মুখখন কুলি কুলি কৰি মুখ হাত ধুই এচাটি পানী ছটিয়াই কিবা এটা মুখত লওক। 3 নম্বৰতে পুৱা শুই উঠিয়েই কৃষ্ণ নাম উচ্চাৰণ কৰিব লাগে। ৰাতিপুৱা শুই উঠিয়েই প্ৰথম শব্দটো আপুনি ক'ব লাগে ৰাম কৃষ্ণ। তাৰ পৰিৱৰ্তে অন্য কোনো নেতিবাচক শব্দ মুখেৰে উচ্চাৰণ কৰিব নালাগে। আমাৰ জিভাতেই ব্ৰহ্মা সৰস্বতীয়েও বাস কৰে। যদি আমি মুখেৰে সঁচ কথা নকওঁ, ভগৱানৰ নাম নলওঁ, তেনেহ'লে ব্ৰহ্মা সৰস্বতীয়ে কেনেদৰে আমাৰ জিভাত বাস কৰিব? আমাৰ মুখৰ পৰা সদায় সঁচ কথা ওলাব লাগে। কেতিয়াও নেতিবাচক শব্দ, বেয়া শব্দ বা কাৰোবাৰ অন্তৰত আঘাত কৰিব পৰা তীক্ষ্ণ শব্দ, কটু বাক্য উচ্চাৰণ কৰিব নালাগে। চতুৰ্থতে আমাৰ হিন্দু ধৰ্মত গংগা জলৰ বিশেষ মহত্ব আছে। পৌৰাণিক কথা অনুসৰি গংগা এনে এখন নদী য'ত দেৱী দেৱতাসকলেও স্নান কৰিছিল, য'ত মনুষ্যই স্নান কৰিলে সকলো পাপ মোচন হয়। সেই গংগা জলেই এতিয়া বজাৰত বিভিন্ন ধৰণৰ সৰু ডাঙৰ বটলত উপলব্ধ। দামো খুব কম। আপুনি এবটল গংগাজল আনি ঘৰত সযতনে ৰাখক। তাৰপিছত সদায় আপুনি এটা কাম কৰিব লাগিব। ৰাতি শুবলৈ যোৱাৰ আগতেই এটা তামৰ পাত্ৰত অলপ পানী লওক আৰু তাতে অকণমান গংগাজল মিহলাই লৈ বিচনাৰ কাষতেই ৰাখক, যাতে ৰাতিপুৱা হাত দিলেই পায়। তাৰপিছত যেতিয়া ৰাতিপুৱা আপুনি সাৰ পাব, বিচনাৰ পৰা নামিয়েই প্ৰথমে সেই গংগাজল মিহলোৱা পানীখিনি লৈ এচাটি বিচনাখনতো মাৰক। তাৰ পৰা অকণমান পানী খাওক। ৰাতিপুৱা শুই উঠিয়েই সেই গংগাজল এটুপি মুখত ল'ব পাৰে। তেনে মনুষ্যৰ কেতিয়াও দুখ দাৰিদ্ৰতা নাহে তেওঁৰ জীৱনলৈ, ৰোগ ব্যাধি হ'ব নোৱাৰে আৰু সকলো পাপ নাশ হৈ মুখ্য প্ৰাপ্তি। যদি আপুনি আপোনাৰ ঘৰখনৰ পৰা নিগেটিভিটি অৰ্থাৎ অশান্তি, দুখ কষ্ট ইত্যাদি দূৰ কৰিব বিচাৰে, যদি আপুনি দৰিদ্ৰতাক দূৰ কৰিব বিচাৰে, তেনেহ'লে পুৱা উঠিয়েই সদায় এটা কাম কৰিবলৈ কেতিয়াও নাপাহৰিব। আপুনি নিজৰ শোৱনি কোঠাৰ এনে এটা স্থানত ভগৱানৰ মন মোহিনীয়া একপি ফটো ৰাখক, যি কপি ফটো আপুনি শুই উঠিয়ে দেখা পায়। যদি আপুনি ৰাতিপুৱা শুই উঠিয়েই তেওঁৰ সেই মন মোহিনীয়া ছবিখন দৰ্শন কৰি ৰাম কৃষ্ণ বুলি মুখেৰে উচ্চাৰণ কৰিব পাৰে, তেনেহ'লে আপোনাৰ দিনটোৰ বাবেই সকলো ফালেই কেৱল শুভ। যি মনুষ্যই পুৱা উঠিয়েই ভগৱানৰ দৰ্শন কৰে, সেই মনুষ্যৰেই উন্নতি হয়। তেওঁ কেতিয়াও পিছলৈ ঘূৰি চাব লগা নহয়। পুৱা উঠিয়েই ধৰিত্ৰী মাৰ বুকুত ভৰি থোৱাৰ আগতে আপুনি তেওঁক সেৱা কৰি ক্ষমা খুজিব। এনেকুৱা কৰিলে মানুহৰ জীৱনলৈ সৌভাগ্য আহে। প্ৰাতঃ কৰ্ম কৰি স্নান ইত্যাদি কৰি জ্যেষ্ঠজনৰ সেৱা কৰিব লাগে। যদি ঘৰত কোনো জ্যেষ্ঠ নাই, তেনেহ'লে তেওঁৰ ছবিখনকেই সেৱা কৰক। এতিয়া আহক জানি লওঁ পুৱা শুই উঠিয়েই কি বস্তু খাব লাগে। যেতিয়া আপুনি কিবা কামত বাহিৰলৈ ঘৰৰ পৰা ওলাই যাবলগীয়া হয়, তেতিয়া আপুনি কেতিয়াও খালী পেটে ওলাই নাযাব। কিবা নহয় কিবা এটা মুখত লোৱাৰ পিছতহে আপুনি কোনো কৰ্মত অগ্ৰসৰ হওক। যেতিয়া আপুনি পুৱা কিবা কামত ঘৰৰ পৰা বাহিৰলৈ যায় বা আপুনি দৈনন্দিন যি কৰ্মত ব্ৰতী হৈ আছে, সেই কৰ্মৰ বাবে ওলাই যায়, যোৱাৰ আগতেই ভগৱানৰ ছবিখনত বা আপোনাৰ ঘৰত যি মন্দিৰ আছে, সেই মন্দিৰত মূৰটো ধুৱাবলৈ নাপাহৰিব। পাৰিলে ভগৱানৰ ওচৰত অৰ্পণ কৰা এপাহি ফুল আপোনাৰ পকেটত তেওঁৰ আশীৰ্বাদ বুলি লৈ যাওক। মহিলাসকলে নিজৰ মানি পাৰ্চত লৈ যাব পাৰে আৰু গোটেই দিনটো আপুনি অনুভৱ কৰিব তেওঁ যেন আপোনাৰ কাষতেই আছে, সকলো সময়তে যেন তেওঁ আপোনাক দেখি আছে, তেওঁ যেন আপোনাক কোনো বিপদত পৰিবলৈ নিদিয়ে, তেনেকুৱা এটা ফিলিংছ আপোনাৰ আহি থাকিব। আপুনি এবাৰ কৰি চাবচোন। পুৱা যদি আপুনি কিবা শুভ কামত ওলাই গৈছে, তেনেহ'লে অকণমান মিঠা বস্তু খাই যাওক। পুৱাই হৈছে মিঠা খোৱাৰ সৰ্বোত্তম সময়। সেইবাবে কিবা শুভ কামত ওলাই গ'লে ৰাতিপুৱা আপুনি অকণমান মিঠা বস্তু সেৱন কৰিব পাৰে। ভগৱান শ্ৰীকৃষ্ণই কৈছে, কপালত চন্দনৰ তিলক ল'লে মানুহে বিজয় লাভ কৰে। সেইবাবে কপালত সদায় চন্দনৰ তিলক লগাব লাগে। ভগৱান শ্ৰীকৃষ্ণই কৈছে, যি মানুহে চন্দনৰ তিলক লৈ কোনো কামত ওলাই যায়, সেই মানুহৰ কাম কেতিয়াও বিফল নহয়। তেওঁৰ ওপৰত ভগৱানৰ কৃপা সদায় থাকে। আৰু বৈজ্ঞানিকভাৱেও এইটো প্ৰমাণ কৰিছে, যি চন্দনৰ তিলক লৈ থাকে কপালত, তেওঁৰ খং ৰাগ কম হয়, তেওঁৰ মন শান্ত হৈ থাকে। কপালত তিলক লৈ থকা ব্যক্তিক কালেও একো কৰিব নোৱাৰে। তেনে ব্যক্তিয়ে অকাল মৃত্যু, দুৰ্ঘটনা ইত্যাদিৰ পৰা বাচি থাকিব পাৰে। শাস্ত্ৰত উল্লেখ আছে, যিজন লোকে ৰাতিপুৱা শুই উঠিয়েই
সূৰ্য দেৱতাক জল অৰ্পণ কৰে তেওঁৱে সমাজত মান সন্মান লাভ কৰিবলৈ সক্ষম হয় এনে ব্যক্তিয়ে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু লাভ কৰে বুলিও শাস্ত্ৰত উল্লেখ আছে যদি ঘৰত মহিলা আছে তেনেহ'লে মহিলাই ৰাতিপুৱা শুই উঠি স্নান ইত্যাদি কৰি তুলসী গছত জল অৰ্পণ কৰিব লাগে যিখন ঘৰত তুলসীৰ এই সামান্য সেৱা কৰা হয় সেইখন ঘৰেই ধনে ধানে সুখে সন্তোষে উভৈনদী হৈ পৰে তুলসীৰ তলত সন্ধিয়া এগছি চাকি জ্বলাব লাগে নিতৌ যদি এই কৰ্ম কৰিব পাৰে সেইখন ঘৰতেই মা লক্ষ্মীয়ে স্থায়ীভাৱে বাস কৰিবলৈ লয় যদি ঘৰখনত কোনো মহিলা নাই তেনেহ'লে পুৰুষেও এই কাম কৰিব পাৰে কাৰণ ভগৱান বিষ্ণুৱেও নিতৌ তুলসীৰ পূজা কৰিছিল তুলসী পাত অবিহনে তেওঁ কোনো ধৰণৰ অন্নই হওক ফল মূলেই হওক গ্ৰহণ কৰা নাছিল প্ৰতিদিনেই ঘৰৰ মন্দিৰত বা পূজা ঘৰত বা আপুনি অকণমানকৈ ভগৱানক সেৱা কৰিবলৈ যিকণ ঠাই বাছি লৈছে সেইখিনি ঠাইত সদায় ধূপ চাকি জ্বলাই পূজা অৰ্চনা কৰিব যিখন ঘৰত পূজা অৰ্চনা নহয় ভগৱানৰ নামত ধূপ চাকি জ্বলোৱা নহয় সেই ঘৰখনত কেতিয়াও মা লক্ষ্মীয়ে